হেল্ল' এভৰিৱান, কেনেকুৱা আছে সকলোৱে? আশা কৰিছোঁ সকলোৱে ভালে আছে। আমাৰ ৰুহে একদম বেগ চেগ লৈ ৰেডি হৈ গৈছে ফুৰিব যাবলৈ। আৰু আমি এতিয়া বাইকেদি গৈ আছোঁ আৰু বাইকেৰে গৈ আমি এতিয়া গণেশগুৰি পাই গ'লোঁ। চাওক কি ধুনীয়া হৈছে আমাৰ গণেশগুৰিখন। গণেশগুৰিৰ পৰা আমি যাম পাব্লিক হেল্থ, আৰু পাব্লিক হেল্থত এখন পাৰ্ক আছে, 2 বছৰমান হ'ল নেকি মানে অ'পেন কৰা। তো আমি যোৱা নাছিলোঁ আগত, তো আজি মানে ফাৰ্ষ্ট টাইম যাম। আৰু ইয়াৰ পাব্লিক হেল্থ আমি পাই গ'লোঁ। তাৰপিছত টিকট ল'লোঁ, আমাৰ ডাঙৰ 30 টকাকৈ আৰু জানুৰ মানে 10 টকাকৈ, যিহেতু তাই মানে 10 বছৰ চলি আছে, 10 বছৰৰ পৰা তলত হ'লে মানে 10 টকা। আৰু ভিতৰত গ'লোঁ, ভিতৰত গৈ ইমান ভাল লাগিলে যে একদম মানুহ নাই, মানুহ বেছি নাছিলে। আৰু মোৰ লগতে মোৰ মানে হাজবেণ্ডো মানে আৰু মোৰ ছোৱালীও মানে একদম হিবি ঠাইবিলাক মানে ভাল নাপাওঁ, আমি মানে নিৰিবিলি ভাল পাওঁ। তো খুব ভাল লাগিলে যায়। আৰু এইখিনি জেগাত ধুনীয়া মানে বতাহ দি আছিলে প্ৰথমতে, তো যাই ভাল লাগিছিলে। কিন্তু অলপমান পিছৰ ফালে অলপমান গৰম আছিলে। আৰু ৰুহক যে একদম ধৰিব নালাগে, সি মানে উস্তাদ হৈ গৈছে। সি আমাক মানে ডিৰেকশ্যন দি আছে যে এইফালে যাম সেইফালে যাম। খুব ভাল লাগিছিল তাকো। আৰু এয়া হৈছে পানীৰ ফাউণ্টেন, খুব ভাল লাগে। আৰু মই ভাবি আছিলোঁ যে য'ত মানে একদম ডাঙৰ ডাঙৰ ফাউণ্টেনবিলাক আছে তাত গৈ কি ভাল লাগিব, ইয়াতেই ইমান ভাল লাগিছে, তো ইমান মানে সৰুটোতে ভাল লাগিছে, বহুত য'ত মানে বহুত ডাঙৰ ডাঙৰ আছে তাত কিমান ভাল লাগিব। তো হাজবেণ্ডক মই ফটো মানে তুলি আছিলোঁ, তো ফটোৰ কাৰণে প'জ দিছিলে বাপেক পুতেকে। আৰু এনেকৈ আমি চাৰিওফালে চাই মেলি, আৰু মোক জানো সুধি আছে ঝুলনা ক'ত আছে, ঝুলনা ক'ত আছে। মই কৈছোঁ যিহেতু মানে পাৰ্ক আছে ন, তো মানে নিশ্চয় ঝুলনা আছে। তাই মানে ঝুলনা খুব ভাল পায়। আৰু ফাইনেলি আমি ঝুলনা থকা জেগাটো যাই পালোঁ। কিন্তু তাত মানে কি ঠাইডোখৰ একদম প্লেইন নাছিলে, তো সেইটো কাৰণে অলপমান বাচ্ছাবিলাকৰ কাৰণে দিগদাৰ হৈছে। কিন্তু যি কি নহওক, তো ৰুহো হেপী এইবিলাক দেখি। আৰু প্ৰথমতে ৰু আৰু জানো এইখনত মানে উঠিলে। তাৰপিছত জানো তাক ছাপৰ্ট কৰিছে মানে, আৰু নহ'লে সি নহ'লে পৰি যাব পাৰে। তাৰপিছত হাজবেণ্ডে তাক মানে এইখনত দিলে উঠাই ৰুহক। আৰু ৰুহে যে একদম ভয় নকৰে এইবিলাকত। সি যে সৰু হয়, তাৰ মানে 1.5 বছৰে হোৱা নাই, তাৰ সেইটো ফিল নাই, একেবাৰে উস্তাদ সি একেবাৰে। তাৰপিছত এইখনতো উঠিলে। তো এইখনত প্ৰথমতে তাক মানে দেউতাকে ধৰি আছিলে, কিন্তু পিছলৈকে অলপ পিছত উঠাৰ পিছত তাক আৰু মানে ধৰিব নালাগে। সি মানে অকলে সি কৰিব। আৰু পূৰা গান গাই আছে, বুলি কৈ মানে গান গাই আছে, এনেকুৱা কৰি ইমান মানে সি উস্তাদ হৈ গৈছে একেবাৰে। তাৰপিছত দেউতাকে তাত ড্ৰেছ ঠিক কৰি দি আছে। আৰু ভাল লাগে এইবিলাক দেখিলে, ল'ৰা ছোৱালী হেপী হ'লে মাক দেউতাকবিলাক মানে হেপী ফিল কৰা যায়, হয়নে? তো মই সেনেকুৱা ভাবোঁ। তো তাহাঁতৰ কাৰণে গৈছোঁ আৰু। তো তাৰপিছত এইটোতো উঠিলে, এইটোত মানে উঠিও সি পূৰা অকলে উঠি আছে। তাৰপিছত জানুৱে ঝুলনাত উঠিলে। ঝুলনাত তাই উঠিবলৈ মিনিমাম মানে 10 মিনিটমান ৰ'ব লগা হৈছে, কাৰণ সৰু ল'ৰা ছোৱালী আছিলে। আৰু মোৰ অৱস্থা নাই ঘামি জমি, মোক বহুত ঘামে, নাজানো কিয় ইমান ঘামো মই। তাতে কোনো মানুহকে ইমান মানে ঘামি থকা দেখা নাই, মোক যিমান ঘামিছে। তাৰপিছত ৰুহক চাওক, ৰুহে অকলে বিন্দাছ ঘূৰি আছে। আৰু মানুহ মানে কম হোৱাৰ এইটোৱে মানে ভাল লাগিছে যে সি মানে ফ্ৰীলি ঘূৰিব পাইছে। যিহেতু আমাৰ ঘৰত ইমান জেগা নাই, চোতাল নাই, সি ইমান ভালকৈ মানে ঘূৰিবই নাপায়। তো তাত সি ফ্ৰীলি পূৰা ফুৰি আছে। আৰু মই ধৰিব নিদিয়ে, ধৰিব নালাগে তাক। আৰু সি মানে বাকক মাতি আছিলে বা বুলি, তো বাকে আহিলে, কিন্তু এতিয়া বাকে ধৰিব বিচাৰিছিলে, তাক মই ধৰিব নালাগে। একদম দৌৰি আছে। মোৰ ভয় লাগিছিলে যদি মই পৰি যায় তাত মানে বহুত দুখ পাব। কিন্তু ভগৱানৰ মানে কৃপাত সি মানে এবাৰো নপৰিলে। আৰু একদম সেই তালৈকে যাব, মই তাক চিঞৰি পাব আহা, নাই সি নাহে। সি মানে গৈয়ে আছে এনেকুৱা উস্তাদ। তাৰপিছত জানো এইটোত মানে উঠিলে, এইটো মানে জানো কি বুলি কয়, চৰি মই নাজানো দেই। আৰু এইটোত আৰু জানুক দেখি পেলাই মোৰ হাজবেণ্ডেও ট্ৰাই কৰিছে, কিন্তু এটাই বেয়া লাগিছে, তাত মানে পোহৰ নাই। দিনততো পোহৰৰ প্ৰয়োজন নাই, কিন্তু যিহেতু মানে 8টালৈকে খোলা আছিলে, তো তাত মানে পোহৰ দিব লাগিছিলে, কিন্তু পোহৰ নাই। তো জানো উঠি গ'ল টাপ একদম। তাৰপিছত তো এইটো মানে এক্টিভিটি হয় আৰু মানে বাচ্ছাৰ মানে কিমান ষ্ট্ৰেন আছে ভৰি হাতৰ, এনেকুৱা মানে গম পাব পাৰি। তাৰপিছত আকৌ ঘূৰি আহি পেলাই আকৌ এইটোত উঠিলে। আৰু ৰুহে পূৰা একদম গান গাই আছে বুলি কৈ পেলাই। চাওকচোন তাৰ গান।
মই আৰু ইমান পানী খাইছে সি তাৰমানে গৰমতে। আৰু প্ৰথমতে এইখনত সি প্ৰথমতে বাকৰ লগত উঠিছিলে, কিন্তু এতিয়া সি মানে অকলে মানে উঠিছে আৰু ফুল্লি মানে কমফৰ্টেবল সি তাৰমানে আৰু এতিয়া। তো বাপেকে তাক মানে ধুনীয়াকৈ মানে ঘূৰাই আছে লাহে লাহে। আৰু এতিয়া আমাৰ হৈ গ'ল, তো আমি লাহে লাহে আহিলোঁ ওলাই। আৰু বাহিৰৰ এইটো খুব ভাল লাগিছিলে, কাৰণ মানে ইণ্ডিপেণ্ডেৰ এইবিলাক লাইটিংবিলাক ধুনীয়াকৈ জ্বলি আছিলে, খুব ভাল লাগিছিলে। আৰু তাৰ পৰা ওলাই আহি আমি গোটেইকেইটা আইচক্ৰীম খালোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব, চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, টেক কেয়াৰ।